নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰতিখন গাঁও পঞ্চায়তে আহি গৈছে টয়লেটৰ ফাইনেল লিষ্ট আৰু এই লিষ্টত নাম থকা লাখ লাখ দুখীয়া পৰিয়ালৰ একাউণ্টত পাব 12,000 টকা। আৰু এই লিষ্টখন আপোনালোকে কেনেদৰে চাব পাৰিব আৰু অফলাইনত ক'ত পাব আৰু অনলাইনৰ লিষ্টখন কেনেদৰে উলিয়াব পাৰিব সেই বিষয়ে আজিৰ ভিডিঅ' আলোচনা কৰিম। যদি মোৰ চেনেলত লাইক আৰু সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে লাইক আৰু সাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যনটো অন ৰাখি নতুন নতুন ভিডিঅ' পাই থকাৰ বাবে তেন্তে বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথমে এখন ব্ৰাউজাৰ ওপেন কৰিব, টাইপ কৰিব SBM ইয়াত সার্চ কৰিব, স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰি মেনু অপশ্যনত গৈ ক্লিক কৰিব। স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ফেজ 2 অফিচিয়েল সাইট আহি গৈছে। আপোনালোকে স্ক্ৰল ডাউন কৰিব, হাউসহোল্ড অফ ফেজ 2 পাব্লিক CHC রিপোর্ট। আপোনালোকে MR13A এই অপশ্যনত ক্লিক কৰিব। নেক্সট আপোনালোকে ষ্টেট সিলেক্ট কৰিব। মোৰ ষ্টেট আসাম, মই আসাম অপশ্যনত গৈ সিলেক্ট কৰিলোঁ। নেক্সট ডিস্ট্রিক্ট নেম, মোৰ ডিস্ট্রিক্ট ধুবুৰী, মই ধুবুৰী অপশ্যনত গৈ সিলেক্ট কৰিলোঁ। নেক্সট ব্লক নেম, ধুবুৰী ডিস্ট্ৰিক্টৰ আণ্ডাৰত যিমানকেইটা ব্লক আছে ব্লকৰ নামবোৰ আহি গৈছে। মোৰ ব্লক দেৱীতলা, মই দেৱীতলা অপশ্যনত সিলেক্ট কৰিলোঁ। ইতিমধ্যে দেৱীতলা ব্লকৰ আণ্ডাৰত যিমানকেইটা গাঁও পঞ্চায়ত আছে ইয়াত আহি গৈছে গাঁও পঞ্চায়তৰ নামবোৰ। এতিয়া আপোনালোকে এপ্ৰুভ এপ্লিকেশ্যন ফ্ৰম চিটিজেন অপশ্যন আছে, ইয়াত আপোনালোকে মোৰ GP আশাৰীকান্দি, মই আশাৰীকান্দি অপশ্যনত গৈ 398 অপশ্যনত ক্লিক কৰিলোঁ।
ইতিমধ্যে গাঁও পঞ্চায়ত যিমানকেইটা বেনিফিচিয়াৰীৰ নাম সিলেকশ্যন হৈছে লিষ্টবোৰ সন্মুখত আহি গৈছে। এনেকৈ স্কুল ডাউন কৰি আপোনালোকে আপোনালোকৰ নাম ইয়াত চাব পাৰিব। যদি আপোনাৰ লিষ্টখন লাগে এক্সেলত গৈ আৰু প্ৰিণ্ট আউট প্ৰিণ্টিঙো কৰিব পাৰিব। সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে ধন্যবাদ। এক লাইক আৰু সাবস্ক্ৰাইব কৰিব। ডিসক্ৰিপশন লিংকত দি ৰাখিম লিষ্টখন, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। ধন্যবাদ।